হেল্ল' ফ্ৰেণ্ড, তো বহুতো কষ্টৰ মূৰত পুনৰবাৰ এটা নতুন কভাৰ ছং আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। আৰু কভাৰ ছংটো হ'ব ভৃগুদাৰ অন্যতম এটা গানৰ নয়ে নয়ে, যিটো আপোনালোকে প্ৰায়ে শুনিছে। গতিকে এই গানটোত আমি কভাৰ ছং কৰিছোঁ। কভাৰ ছঙত কাষ্টিং কৰিছে দীপাংকৰ দীপান্বিতা আৰু নৱজিৎ সুস্মিতা। বৰ্তমান কভাৰ ছংটো আহিবলৈ আৰু মাজত এদিন বাকী। এইকেইটা হৈছে কভাৰ ছংটোৰ কিছু চিন। আৰু আপোনালোকৰ যদি আমাৰ কভাৰ ছংসমূহ চাই ভাল লাগে তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে কভাৰ ছঙত, আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ছাবস্ক্ৰাইব কৰিলে কি হ'ব, আপোনালোকে যেতিয়াই মানে আমি ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে প্ৰথমতে আমাৰ ভিডিঅ' পাব, আৰু ভুল শুদ্ধবোৰ আপোনালোকে আঙুলিয়াই দিব। নিশ্চয় আমি সুখী হ'ম। ধন্যবাদ।